ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। মানে মই বহুত দিন ভিডিঅ' বনোৱা নাই। মানে আমাৰ পৰীক্ষা হৈ আছিলে, মানে একদিন মানে আমাৰ গৰম বন্ধ দিছে, মানে আকৌ খুলিবই, মানে কেইদিনমান বন্ধ দিছে। মানে সেইকাৰণে মানে পূৰা আমাৰ মানে ঘৰৰ কাম আছে ন, সেইকাৰণে আমাৰ গাহৰিও ঢেৰ আছে। মানে গাহৰিও দেখাই দিম আজি। মানে মই দানা বনাইছোঁ, মানে আজি মোক দানা বনাব দিলে মানে গৰম বন্ধৰ কাৰণে, সেইকাৰণে মই আজি দানা বনাওঁ দেখাম। আমাৰ এইটো মানে গোটেই ফুল আছে, মানে এইজোপা ফুল চাই লওক কি ধুনীয়া ফুল। এইজোপা চাওক কি ধুনীয়া ফুল। এইটো ধেমালি কৰিছে, মানে ফুল নহয়, এইজোপা এই লাঠি দি মানে মেৰিয়াই দিছে। মানে আমাৰ মায়ে মেৰিয়াই দিছে। এইডাল মানে ধেৰ আছে। আৰু এইটো আমাৰ ঘৰ, মানে এদিনকৈ আমাৰ ঘৰটো দেখাম। এতিয়া পূৰা বৰষুণ দিছে ন, এডোখৰ বৰষুণ পৰিছে কাৰণে যাব লাগিব। আৰু এইফালে আমাৰ দাদাই দানা কাটি আছে, আৰু এইবাৰ কচু কাটিব লাগিব। এতিয়া আমাৰ সেইফালে কুকুৰ বহি আছে, আৰু এইফালে যে আমাৰ কেমেৰাৰ কাৰণে কচু কাটিম। দানাটো বনাই লওঁ, তাৰপিছত বেলেগ বস্তু দেখাম মই আপোনালোকক। আৰু এখন মানে মই কাটিছিলোঁ, এখন দাদা কাটি আছিলে, আৰু এইফালে মই অকণমান কাটি কিনে যাওঁ। মানে মই আজি বহুত দিনৰ পিছত মানে কচু কাটিছোঁ। আগতে এটা কাটি আছিলোঁ, মানে বহুত দিনৰ পিছত মানে পৰীক্ষা আছে ন, মানে পৰীক্ষাৰ পিছত এটা মানে পাপাই বনাইছিলে, মানে আজি মই বনাইছোঁ। দানা বনাই মানে পূৰা হৈ গ'ল। মানে এতিয়া আমাৰ দানা সিজি আছে। মানে এতিয়া আমাৰ পাপাই মানে কি নাম আছিলে গা ধুৱাই আছে। মানে মই এইফালে যাব পাৰিম, মানে এতিয়া যাব পাৰোঁ নে নোৱাৰোঁ, চেষ্টা কৰিম যাবলৈ। আৰু এইফালে আমাৰ পাপাই গাহৰি গা ধুৱাই আছে। হ'ব গৈ লৈছোঁ। চালক কিমান জোতা আছে দেই। এইফালে মই পাপাই যে গা ধুৱাইছে, এইফালে পোৱালি গা ধুৱাইছে। এতিয়া দানা দিব। মানে কালি এটা ভিডিঅ' দেখিছিলে, দানা দিম বুলি কৈছিলে। এইফালে আমাৰ এতিয়া দানা দিম। মানে আমি এইফালে চবক ধুৱাব মানে। আৰু সেইফালে মানে পাইপডাল পূৰা ফুটা হৈছে। মানে এইবোৰ পাইপডাল ফুটা হৈছে, মানে গাহৰিবোৰে কামুৰি দিয়ে, মানে ফুটা হৈ যায়। আৰু এইফালে চালক কি মজা। মানে এটি গা ধুৱালে মানে ভাল পায়। মানে গৰম দিনতো আৰু ভাল লাগে সিহঁতক। এই দে গা ধুব, এই দে চালক আৰু এইবিলাকো গা ধুৱাব এতিয়া, আৰু দানাও দিব, ময়ো দিম। এই চোনে এতিয়া চাই লওক, আমাৰ মানে দানাখিনি আধা দি হৈ গৈছে। মানে এইফালে লৰাই দিছোঁ মই, চাই লওক পূৰা হৈ গৈছে। মানে আমাৰ 4টা বজাত দি দিম বোলে। আমাৰ কুকুৰ মানে এইয়া শুব মানে। আৰু এইফালে 4টা বজাৰ লগে লগে মানে পূৰা গাহৰি চিঞৰিব। মই দানা দিয়াটো দেখাম, মানে অকল দানা দিয়া গাহৰি এইবোৰে দেখাম। মানে চাই লওক। এতিয়া আমাৰ পাপাই দানা দিয়া আছে, চাই লওক ইমান পাপা খাই। মানে এইফালে আমাৰ দানা চাই লওক। কালি মানে কি নাম আছিলে বনাইছিলোঁ এইখিনি, চাই লওক। 4টা বাজি গ'ল ন, সেইকাৰণে দানা খাবলৈ লাগে মানে সিহঁতক। এইফালে চাই লওক। আৰু এই বাল্টিংটো হৈ গ'ল, আৰু সেই বাল্টিংটো হ'ব। এতিয়া লৈ যাব, চাব দিব। চাই লওক নোলাই নহয়। এতিয়া দানা খাবলৈ ইমান কুকুৰা চাই এইফালে আহিছে, অলপ নোলালে এইফালে গ'লগৈ। ইমান খাতৰা। আৰু সেইটোতো দিব নহ'লে শকত নহয় ন। খতম দানা খতম, আৰু আছেই মানে। আকৌ এইটো ৰাতিলৈ লাগিব ন। আৰু আমাৰ এজনী এতিয়া গা ধুৱাইছে। মানে দুটা গা ঘৰত মানে গাহৰি আছে, মানে পূৰা কষ্ট হয় ন। আমাৰ ঘৰতো মানে পাপাই অকল গাহৰিৰ লগতে লাগি থাকে। মানে এইফালে 2টা দাম দিয়া আছে। মানে সেই ডাঙৰটোত মানে পানী দিব, আৰু এই সৰুটোত মানে দানা দিয়ে ন। পাপা তুমি কৈ দিয়াচোন, গাহৰিখিনি কিমান দিন হৈছে কিনা? এজনী 1 বছৰ হৈছে। পোৱালি কিমান দিছে? পোৱালি দিছিলে 12টামান। 12টা দিছিলে। পোৱালি ডাঙৰ হ'ল, বিক্ৰী হ'ল। এতিয়া আকৌ পোৱালি দিব এতিয়া। আৰু আপোনালোকে কিনিব পাৰিব। আৰু এইফালে এজনী আছে, আৰু সেইফালে এজনী আছে। মানে আৰু সেইজনে কিমান পোৱালি দিছিলে? সেই ফাৰ্ষ্টজনীয়ে 9টা দিছিলে। আৰু পোৱালিবোৰ এইবোৰ মানে এইবোৰ আধা আধি বিক্ৰী হ'ল, আধা আধি ভাগিয়াও ল'লে। আৰু সেই একদম এইটো আৰু সেইটা মানে যে সেইটো মানে আমি কিনি অনা ন। আৰু সেইকেইটা মানেহে আমাৰ পোৱালি। একেবাৰে লাষ্টত সেইকেইটা আমাৰ পোৱালি। আৰু এই তাক পাপাই গাহৰি বনাইছে। মই এনেকুৱা কৈছোঁ, এইখন চালক ইমান খোৱাৰ পৰা খাই পিনে ইমান এইখিনি, আৰু এইখিনি চাওক ইমান কমি গ'ল। মানে এক বাল্টিং খাই দিয়া মানে চাই লওক। এইফালে এজনীক দিব এতিয়া পোৱালি।
এই তেনেকৈ গাছ কৰি দিছিলে মানে আগতে মানে যেতিয়া পোৱালি দিছিলে এনেকুৱা এটা মানে ইয়াতকৈ সৰু এটা সোমাই গৈছিলে মানে ইয়াত তো গাহৰিয়ে খাই দিছিলে মানে এতিয়া এইটো চাওক ইমান ওপৰত উঠি গৈছে মানে গাহৰিটো ইমান দীঘল আৰু এইটো এটা আৰু মানে পাপাই গা ধোৱা হৈ গৈছে ন পাপা সেইবিলাক হৈ গ'ল এতিয়া দানা দিব দেখা দিম মই চাই লওক পুৰা গা দিছে আৰু এই ইমান লম্বু হ'ল চাই লওক না এইয়া চাই লওক ইমান ডাঙৰ হ'ল ইমান দিব লাগে কেনেকৈ উঠিছে কেনেকৈ উঠিছে দানা খাব নাপায় কিনে আৰু এইটা উঠিছে এইটা পাই কি এইটা উঠিছে মোক এইকেইটা মোক খাব খাব এইকেইটা আৰামছে কিন্তু চাই লওঁ চাই লওঁ এই মই মানে কেনেকৈ দানা দিব আহিছে মানে এইটা মোক কেনেকৈ উঠিছে আমাৰ দানা দি হৈ গ'ল মানে আজিলৈ ভিডিঅ'টো ইমানেই আছিল যদি ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আপোনালোকে যিমান পাৰে সিমান কৰি দিব মানে আজিলৈ বাই বাই